মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো সকলোকে আকন্দ এডুকেটৰ্ছৰ অন্যটি বিশেষ ভিডিঅ'লৈ। আজি মই আগবঢ়াইছোঁ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথিৰ লেসন নম্বৰ 1 ষ্টিলিং এণ্ড এটনমেণ্ট। ইয়াত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি কুৱেশ্যন আনসাৰখিনি ইয়াৰ লগতে গ্ৰামাৰ এক্টিভিটিজখিনি সহজতে সকলোৱে বুজি পোৱাকৈ আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। আৰু এই চেপ্টাৰৰ অসমীয়া অনুবাদ ডেছক্ৰিপশ্যন লিংক দিয়া আছে, এবাৰ চাই ল'ব পাৰিবা। প্ৰথমতে আছে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইন ছিংগল চেণ্টেন্স ফ্ৰম ইউৰ টেক্সট, অৰ্থাৎ এটা বাক্যত উত্তৰ দিব লাগে। প্ৰথম প্ৰশ্নটো চোৱা, এট হোৱাট এজ ডিড গান্ধী ষ্টিল ফৰ দ্য ফাৰ্ষ্ট টাইম? গান্ধী কিমান বয়সত অৰ্থাৎ কোন বয়সত প্ৰথমবাৰ চুৰি কৰিছিল? আনসাৰটো হৈছে গান্ধী ষ্টল ফৰ দ্য ফাৰ্ষ্ট টাইম এট দ্য এজ অফ 12 or 13। গান্ধীৰ বয়স যেতিয়া 13 বছৰ বা 12 বছৰ বা 13 বছৰ আছিল তেতিয়াই গান্ধীয়ে প্ৰথমে চুৰি কৰিছিল। নেক্সট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ বি, হোৱাট ডিড গান্ধী ষ্টিল গ'ল্ড ফ্ৰম? গান্ধীয়ে ক'ৰ পৰা সোণ চুৰি কৰিছিল? গান্ধী ষ্টল গ'ল্ড ফ্ৰম হিজ ব্ৰাদাৰ্ছ আৰ্মলেট। গান্ধীয়ে তেওঁৰ ককায়েকৰ বাহুত পিন্ধা অলংকাৰৰ পৰা সোণ চুৰি কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ চি, টু হোম ডিড গান্ধী ডিচাইড টু কনফেছ? গান্ধীয়ে কাক স্বীকাৰোক্তি দিয়া মানে কনফেছ কৰা দিয়াৰ সিদ্ধান্ত লৈছিল? গান্ধী ডিচাইডেড টু কনফেছ টু হিজ ফাদাৰ। গান্ধীয়ে নিজৰ দেউতাকক স্বীকাৰোক্তি দিয়াৰ সিদ্ধান্ত লৈছিল যিহেতু তেওঁ চুৰি কৰিছিল। তাৰপিছত কুৱেশ্যন নম্বৰ ডি, হোৱাট ডিড গান্ধী ৰাইট অন দ্য নোট টু হিজ ফাদাৰ? গান্ধীয়ে দেউতাকলৈ কিহৰ বিষয়ে চিঠি লিখিছিল? গান্ধী ৰোট হিজ কনফেশ্যন এবাউট ষ্টিলিং গ'ল্ড অন দ্য নোট এণ্ড আস্কড ফৰ হিজ ফাদাৰ ফৰগিভনেছ। গান্ধীয়ে দেউতাকলৈ লিখা চিঠিখনত তেওঁ সোণ চুৰি কৰা কাৰ্যৰ বিষয়ে লিখি তাৰ বাবে ক্ষমা বিচাৰিছিল। নেক্সট কুৱেশ্যনটো, হোৱাই ৱাজ গান্ধীজ ফাদাৰ কনফাইণ্ড টু বেড? গান্ধীৰ দেউতাকে কিয় বিচনাত পৰি আছিল? গান্ধীজ ফাদাৰ ৱাজ ছাফাৰিং ফ্ৰম ফিষ্টুলা এণ্ড ডেটছ ৱাই হি ৱাজ কনফাইণ্ড টু বেড। গান্ধীৰ দেউতাক ফিষ্টুলা বেমাৰত ভুগি আছিল যাৰ কাৰণে তেওঁ বিচনাত পৰি আছিল। হোৱাট ৱাজ গান্ধীজ ফাদাৰ ফাৰ্ষ্ট ৰিয়েকশ্যন আফটাৰ ৰিডিং দ্য নোট? চিঠিখন পঢ়াৰ পিছত গান্ধীৰ দেউতাকে কেনেধৰণে প্ৰতিক্ৰিয়া দেখুৱাইছিল? দ্য ফাৰ্ষ্ট ৰিয়েকশ্যন অফ গান্ধীজ ফাদাৰ ৱাজ টিয়াৰ কাম ডাউন টু হিজ চিক্স আফটাৰ ৰিডিং দ্য নোট। চিঠিখন পঢ়াৰ পিছত গান্ধীৰ দেউতাকৰ চকু পানী এনেকৈ গালেৰে বৈ আহিছিল। তাৰপিছত কুৱেশ্যনটো, হোৱাট ডিড গান্ধী থিংক হিজ ফাদাৰ উড ডু আফটাৰ ৰিডিং দ্য নোট? গান্ধীয়ে তেওঁৰ দেউতাকে চিঠিখন পঢ়ি কি কৰিব বুলি ভাবিছিল? গান্ধীয়ে ভাবিছিল যে ডেট হিজ ফাদাৰ উড বি এংগ্ৰি, তাৰ দেউতাকৰ খং উঠিব, চে হাৰ্ড থিংছ, তেওঁক গালি পাৰিব, এণ্ড ষ্ট্ৰাইক হিজ ফৰহেড, আৰু নিজৰ কপালতে থপৰিয়াব আফটাৰ ৰিডিং দ্য নোট, মানে সেই নোটটো পঢ়াৰ পিছত, মানে চিঠিখন পঢ়াৰ পিছত। তাৰপিছত আছে 2 নম্বৰীয়া কুৱেশ্যন 4টা, মানে 8 মাৰ্ক আছে। তো প্ৰথম কুৱেশ্যনটো চোৱা, হোৱাই এণ্ড হাউ ডিড গান্ধী ষ্টিল গ'ল্ড? গান্ধীয়ে কিয় আৰু কেনেকৈ সোণ চুৰি কৰিছিল? গান্ধীজ ব্ৰাদাৰ হেড ৰান ইনটু এ ডেপ্ট অফ এবাউট 25 rupees, মানে গান্ধীৰ ডাঙৰ ককায়েকে 25 টকাৰ ধাৰ আছিল। টু ক্লিয়াৰ দ্য ডেপ্ট গান্ধী ষ্টল দ্য গ'ল্ড, সেই ধাৰ মাৰিবলৈ তেওঁ সোণ চুৰি কৰিছিল। হি ষ্টল দ্য গ'ল্ড বাই ক্লিপিং এ বিড ফ্ৰম হিজ ব্ৰাদাৰ আমলেট, তেওঁৰ ককায়েকৰ বাহুত পিন্ধা অলংকাৰৰ পৰা এটুকুৰা সোণ এৰুৱাই লৈছিল সেই ঋণ মাৰিবলৈ। নেক্সট, হাউ ডিড গান্ধী ফিল আফটাৰ ষ্টিলিং? চুৰি কৰাৰ পিছত গান্ধীৰ কেনেকুৱা অনুভৱ হৈছিল? আফটাৰ ষ্টিলিং গান্ধী ৰিয়েলাইজ ডেট, গান্ধী অনুভৱ কৰিছিল চুৰি কৰাৰ পিছত নিজকে অনুশোচনাত, মানে কিবা এটা যেন ডিপ্ৰেশ্যনত ভুগি আছিল এনেকুৱা লাগিছিল। এণ্ড ডিচাইডেড টু কনফেছ টু হিজ ফাদাৰ, আৰু সেইকাৰণে দেউতাকৰ ওচৰত স্বীকাৰোক্তি দিয়াৰ কাৰণে, মানে তোমাৰ ক্ষমা প্ৰাৰ্থী হিচাপে ক্ষমা বিচাৰি দেউতাকৰ ওচৰত চিঠি লিখিছিল। তাৰপিছৰ প্ৰশ্নটো, হোৱাট ডিড গান্ধীজ ফাদাৰ ডু আফটাৰ ৰিচিভিং দ্য কনফেশ্যন নোট? মানে কনফেশ্যন নোটটো, মানে স্বীকাৰোক্তি পত্ৰটো পোৱাৰ পিছত গান্ধীৰ দেউতাকে কি কৰিছিল? ইনষ্টেড অফ বিং এংগ্ৰি অফ স্কল্ডিং গান্ধী, মানে গান্ধীৰ ওপৰত খং কৰা নাছিল, খং কৰা পৰিৱৰ্তে হিজ ফাদাৰ ৰিড ইট থ্ৰু, মনোযোগেৰে গোটেইখিনি ভালকৈ পঢ়ি চাইছিল। টিয়াৰ ড্ৰপছ ট্ৰিকল ডাউন ফ্ৰম হিজ চিক্স, গালেৰে পানী নিগৰি আহিছিল। ফৰ এ মোমেণ্ট হি ক্ল'জ হিজ আইজ, অলপ সময়ৰ কাৰণে চকুটো বন্ধ কৰিছিল। ইন থট এণ্ড দেন টোৰ আপ দ্য নোট, তাৰপিছত চিঠিটো ছিঙি পেলাইছিল। হি হেড ছেট আপ টু ৰিড ইট। নেক্সট, চিঠিখন পঢ়ি আকৌ বহি গৈছিল, তাৰপিছত আকৌ শুই পৰিছিল। অনুতপ্ত বা অনুশোচনা কি? হোৱাট ইজ দ্য পিউৰেষ্ট টাইপ অফ ৰিপেণ্টেন্স? ইজ এ ক্লিন কনফেশ্যন হুইচ ইজ কম্বাইণ্ড উইথ দ্য প্ৰমিছ নেভাৰ টু কমিট এগেইন, এক শুদ্ধ স্বীকাৰোক্তি য'ত পুনৰাই আৰু সেই ভুল নকৰাৰ প্ৰতিশ্ৰুতি থাকে আৰু তেওঁক দিয়া হয়। নেক্সট কুৱেশ্যনটো হৈছে এটা 5 নম্বৰীয়া প্ৰশ্ন, হোৱাই ডিড গান্ধী কল দ্য ইনচিডেণ্ট এন অবজেক্ট লেছন ইন অহিংসা?
গান্ধীয়ে কিয় এই পাঠটোক অহিংসাৰ পাঠ বুলি কৈছে? After receiving the confession note, Gandhi's father neither says any hard thing or nor strike his forehead. যেতিয়া গান্ধীৰ দেউতাকে কনফেশ্যন লেটাৰ স্বীকাৰোক্তি পত্ৰটো পোৱাৰ পিছত তেওঁ গান্ধীক একোৱেই কোৱা নাই, কোনো হাৰ্ড থিং মানে গালি পৰা নাই বা নিজৰ কপালকো দুখ দিয়া নাই। ৰেডাৰ টিয়াৰ্ছ কেম ডাউন হিজ চিক্স, তাৰ চকু পানী নিগৰি আহিছিল। গান্ধী কুড আণ্ডাৰষ্টেণ্ড হিজ ফাদাৰ লাভ টুৱাৰ্ডছ হিম, গান্ধীয়ে বুজিব পাৰিছিল তেওঁৰ দেউতাকে তেওঁক কিমান ভাল পায়, তেওঁৰ প্ৰতি থকা ভালপোৱা গান্ধীয়ে অনুভৱ কৰিব পাৰিছিল। হি ফেল পাৰফেক্ট ফৰগিভনেছ, আৰু গান্ধীয়ে গম পাইছিল যে তেওঁৰ দেউতাকে তেওঁক ক্ষমা কৰি দিছে। ডেট ইজ ৱাই গান্ধীজ কলছ এন ইনচিডেণ্ট এণ্ড অবজেক্ট লেচনছ অফ অহিংসা, সেয়েহে গান্ধীয়ে ঘটনাটোক অহিংসাৰ বস্তুপাঠ বুলি অভিহিত কৰিছিল। যিহেতু গান্ধীৰ চিঠিখন তেওঁৰ দেউতাকে পোৱাৰ পিছত কোনো হিংসাৰ পথ লোৱা নাই, কোনো মাৰপিট কৰা নাই গান্ধীক, আৰু তেওঁৰ দেউতাকে ক্ষমা কৰি দিছে বিষয়টোক চুৰি কৰাৰ পিছতো, সেইকাৰণে এইটোক অহিংসাৰ পাঠ বুলি কোৱা হৈছে। নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা। হোৱাট কোৱালিটিজ অফ গান্ধীজ কেৰেক্টাৰ আৰ ৰিফ্লেক্টেড ইন দিছ লেচন? এই পাঠটিত গান্ধীৰ চৰিত্ৰৰ কি বৈশিষ্ট্যৰ কথা উল্লেখ আছে? ইন দিছ লেচন উই গেট টু ন' এবাউট চাৰ্টেন গ্ৰেট ফিউচাৰ অফ গান্ধীজ কেৰেক্টাৰ। এই পাঠটিত আমি গান্ধীৰ চৰিত্ৰৰ কিছুমান মহান বৈশিষ্ট্যৰ বিষয়ে জানিব পাৰিছোঁ। ফাৰ্ষ্ট, though he stole gold, he could not bear the guilt, which shows his quality of recognizing the right path. প্ৰথমতে যদিও তেওঁ সোণ চুৰি কৰিছিল, তথাপিও তেওঁ অপৰাধ সহ্য কৰিব নোৱাৰিছিল, যিয়ে তেওঁক সঠিক পথ চিনাক্ত কৰাত গুণাগুণ দেখুৱাইছে। তাৰপিছত ছেকেণ্ডলি, হি ৱাজ এ কাৰেজিয়াছ এনাফ টু কনফেছ দ্য গিল্ট ইনষ্টেড অফ হাইডিং ইট এণ্ড কমিটিং ইট এগেইন। দ্বিতীয়তে তেওঁ নিজৰ দোষ স্বীকাৰ কৰিবলৈ যথেষ্ট সাহসী আছিল আৰু এক লুকুৱাই পুনৰ প্ৰতিশ্ৰুতি দিছিল। থাৰ্ডলি, হি হেড হিউজ লাভ এণ্ড ৰেচপেক্ট ফৰ দিছ ফাদাৰ, হি কুড আণ্ডাৰষ্টেণ্ড হিজ ফাদাৰ এগনি। তৃতীয়তে তেওঁৰ দেউতাকৰ প্ৰতি যথেষ্ট মৰমৰ সন্মান আছিল, তেওঁ দেউতাকৰ যন্ত্ৰণা তেওঁ বুজিব পাৰিছিল। তাৰপিছত আছে ট্ৰু আৰু ফল্ছ, শুদ্ধ আৰু অশুদ্ধ। ওৱান অফ গান্ধীজ ব্ৰাদাৰ ৰান ইনটু এ ডেপ্ট, গান্ধীৰ এজন ককায়েকৰ ধাৰ আছিল। শুদ্ধ, ট্ৰু, তোমালোকে গমেই পোৱা গান্ধীৰ এজন ককায়েকে ধাৰত ভুগি আছিল। তাৰপিছত গান্ধীজ ফাদাৰ অফেন বিট হিম, গান্ধীৰ দেউতাকে তাক কি কৰিছিল? প্ৰায়ে পিটিছিল, মাৰিছিল, প্ৰহাৰ কৰিছিল। এইটো ফল্ছ, মিছা কথা। গান্ধী ৰিকুৱেষ্টেড টু হিজ ফাদাৰ টু পানিছ হিম ফৰ ষ্টিলিং, চুৰি কৰাৰ কাৰণে গান্ধীয়ে তেওঁৰ দেউতাকক তেওঁক পানিছমেণ্ট কৰাৰ কাৰণে তেওঁক আহ্বান জনাইছিল, এইটো ট্ৰু। তাৰপিছত গান্ধীজ ফাদাৰ ৱেপ্ট আফটাৰ ৰিডিং দ্য কনফেশ্যন, গান্ধীৰ দেউতাকে চিঠিখন পঢ়াৰ পিছত উচুপি উঠিছিল, মানে কান্দিছিল, ট্ৰু। তাৰপিছতটো হৈছে দ্য পাৱাৰ অফ অহিংসা ইজ লিমিটেড, এইটো হৈছে ফল্ছ, অহিংসাৰ শক্তি সীমিত বুলি কৈছে, এইটো ফল্ছ। তাৰপিছত গান্ধীজ ফাদাৰ্ছ লাভ ফৰ হিম ডিক্ৰিজ আফটাৰ দ্য ইনচিডেণ্ট, ঘটনাটোৰ পিছত দেউতাকৰ গান্ধীৰ প্ৰতি মৰম কমি গৈছিল, এইটো ফল্ছ। নেক্সট কুৱেশ্যন নম্বৰ 6, ফাইণ্ড আউট দ্য ট্ৰানজিটিভ এণ্ড ইনট্ৰানজিটিভ ভাৰ্ব ফ্ৰম দ্য ফলোয়িং চেণ্টেন্স। ইয়াত কিছুমান চেণ্টেন্স দি আছে, আমি ট্ৰানজিটিভ ভাৰ্ব আৰু ইনট্ৰানজিটিভ ভাৰ্ব উলিয়াব লাগে। এতিয়া প্ৰথমতে জানিব লোৱা ট্ৰানজিটিভ ভাৰ্ব কি আৰু ইনট্ৰানজিটিভ ভাৰ্ব কি। ট্ৰানজিটিভ ভাৰ্ব হৈছে যিবোৰ ভাৰ্বৰ কি থাকে? অবজেক্ট থাকে, সেইবোৰক ট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয়, আৰু যিবোৰ ভাৰ্বৰ অবজেক্ট নাথাকে সেইবোৰক ইনট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয়। প্ৰথম এক্সাম্পলটো চোৱা, শ্বি ইজ এ টিচাৰ, টিচাৰটো অবজেক্ট নহয়, সেইকাৰণে এইটো ইনট্ৰানজিটিভ ভাৰ্ব। তাৰপিছতটো আই গ' টু স্কুল, যিবোৰ বাক্যত তোমালোকে চাবা প্ৰেপজিশ্যন আছে, টু আছে, প্ৰেপজিশ্যন থকাৰ কাৰণে এইটো ইনট্ৰানজিটিভ ভাৰ্বেই হ'ব, অবজেক্ট নাই, মানে ইনট্ৰানজিটিভ ভাৰ্ব, যিহেতু টু প্ৰিপজিশ্যন আছে। তাৰপিছত চিমা ৱাজ ৰিডিং এ বুক, এ বুকটো হৈছে, ইয়াত চোৱা হোৱাট আৰু হোমেৰে যেতিয়া আমি প্ৰশ্ন সোধোঁ, চিমায়ে কি পঢ়ি আছে, উত্তৰ ওলাইছে কি? এ বুক, কিতাপ, সেইকাৰণে এইটো ট্ৰানজিটিভ ভাৰ্ব, মানে অবজেক্ট আছে, মানে ডোৱা যোনে কাম কৰে, কাম কৰোঁতাজন হৈছে ছাবজেক্ট, আৰু কি কাম কৰে সেইটো হৈছে অবজেক্ট। তাৰপিছত দ্য ছান গিভছ হিট এণ্ড লাইট, মানে দ্য ছান মানে সূৰ্যই কি দিয়ে? হিট এণ্ড লাইট, উত্তৰ ওলাইছে উত্তাপ আৰু পোহৰ দিয়ে, গতিকে এইটো হৈছে ট্ৰানজিটিভ ভাৰ্ব। তাৰপিছত উই শ্লিপ এট নাইট, মই তোমালোকক কৈছোঁ যেতিয়া বাক্যত প্ৰেপজিশ্যন থাকিব তেতিয়া সেইটো ইনট্ৰানজিটিভ ভাৰ্ব হ'ব। তাৰপিছত আই ফেড দ্য ডগ, মই কুকুৰক খুৱাওঁ, কি খুৱাওঁ? আই কাক খুৱাওঁ? উত্তৰ ওলাব কি? কুকুৰক, গতিকে এইটো হ'ব ট্ৰানজিটিভ ভাৰ্ব। তাৰপিছত এভৰিবডি হেজ ব্লেমড হিম, হিমটো অবজেক্ট এটা আছে, গতিকে এইটো ট্ৰানজিটিভ ভাৰ্ব। তাৰপিছত দ্য বাৰ্ডছ ফ্লাই ইন দ্য স্কাই, ইনটো হৈছে প্ৰেপজিশ্যন, সেইকাৰণে এইটো ইনট্ৰানজিটিভ ভাৰ্ব। গতিকে ট্ৰানজিটিভ কোনবোৰ, ইনট্ৰানজিটিভ কোনবোৰ নিশ্চয় দেখাই পাইছে ইয়াত। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 7, ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্স আণ্ডাৰলাইনিং দ্য ফাইনাইট ভাৰ্বছ এণ্ড চাৰ্কুলিং দ্য নন ফাইনাইট ভাৰ্ব, ওৱান ইজ ডান ফৰ ইউ। ইয়াত চোৱা আণ্ডাৰলাইন কৰা আছে, এইটোক ফাইনাইট ভাৰ্ব বুলি কোৱা হয়, আৰু চাৰ্কুল কৰা আছে, ৰাউণ্ড চিন দিয়া আছে, এইটোক নন ফাইনাইট ভাৰ্ব বুলি কোৱা হয়। এতিয়া তোমালোকে বাৰু জানি লোৱা ফাইনাইট ভাৰ্ব কি আৰু নন ফাইনাইট ভাৰ্ব কি। মনোযোগ দিবা, যিবোৰ ভাৰ্ব
সাবজেক্ট বা পাৰ্সন বা টেন্স বা নাম্বাৰ সলনি কৰিলে সলনি হৈ যায় সেইবোৰে হৈছে ফাইনাইট ভাৰ্ব গতিকে ইয়াত এক্সাম্পলটো চোৱা আই লাইক সিংগিং ইয়াত লাইক ভাৰ্বটো চোৱা যদি আমি ইয়াত হি কৰি দিওঁ আৰু টেন্সটো যদি সলনি কৰি দিওঁ ইয়াত প্ৰেজেন্টৰ পৰা যদি পাষ্টত নিউ গৈ তেন্তে লাইকড হৈ যাব গতিকে লাইকৰ পৰা লাইকড হৈছে গতিকে ভাৰ্বটো পৰিৱৰ্তন হৈছে টু ফাইনাইট ভাৰ্ব বা আৰু এটা চোৱা যদি ইয়াত হি কৰা হয় বা শি কৰা হয় লাইকস হৈ যাব এছ এটা যোগ হ'ব গতিকে এটো ফাইনাইট ভাৰ্ব আৰু নন ফাইনাইট ভাৰ্বটো কি সিংগিং সিংগিং মানে কি আমি যোন যি টেন্সতে নিউ ইয়াত আই হলেও সিংগিং হ'ব ইউৰ লগতো সিংগিং টেন্স পৰিৱৰ্তন কৰিলে পাষ্ট টেন্সত নিলে গৈ সিংগিঙে হ'ব ফিউচাৰত নিলে গৈ হে সিংগিঙে হ'ব ইয়াত কোনো পৰিৱৰ্তন নহয় মানে নাম্বাৰ পৰিৱৰ্তন কৰিলে পাৰ্সন পৰিৱৰ্তন কৰিলে এটো পৰিৱৰ্তন নহয় সেই কাৰণে সিংগিং টু ৰাউন্ড চিন দিয়াটো হৈছে নন ফাইনাইট ভাৰ্ব বাকি এক্সাম্পল কিটা চাই যোৱা তাৰ পিছত দুই নম্বৰটো উই সো হিম ওয়াৰ্কিং ইন দ্য গাৰ্ডেন ইয়াত সো হৈছে ফাইনাইট ভাৰ্ব আৰু ওয়াৰ্কিং হৈছে নন ফাইনাইট ভাৰ্ব তাৰ পিছত দে ওয়েন্ট টু দ্য মাৰ্কেট টু বাই ভেজিটেবল ওয়েন্ট হৈছে ফাইনাইট আৰু নন ফাইনাইট হৈছে বাই তাৰ পিছৰটো লুকিং এট দ্য স্কাই আই সো মেনি ষ্টাৰ লুকিং হৈছে নন ফাইনাইট সো টু হৈছে ফাইনাইট তাৰ পিছৰ প্ৰশ্নটো the sun having set we returned home yet having set হৈছে non finite return to হৈছে finite তাৰ পিছত অনিল আম্বানী is an established businessman ইয়াত তোমাৰ is to হৈছে non finite আৰু established to হৈছে finite verb গতিকে এইখিনি আছিল ভিডিওটো আৰু প্ৰত্যেকটা চেপ্টাৰৰ ক্লাস 8 ৰ কোৱেশ্চন আনসাৰ গ্ৰামাৰ এক্টিভিটিজ আৰু অসমীয়া অনুবাদৰ ভিডিও এই চেপ্টাৰটোতে পাবা ভিডিওটো চাই যদি ভাল লাগিছে কিবা এটা শিকিব পাৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ আৰু ডেসক্ৰিপচনত এই চেপ্টাৰৰ অসমীয়া অনুবাদৰ লিংক দিয়া আছে হেতু এবাৰ চাই লবা